হেল্ল' গাইজ, মই মৃন্ময়। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। যিহেতু আজি আমাৰ নামঘৰত বাৰ্ষিক বৰসভা পতা হৈছে, মই তালৈকে গৈ আছোঁ। মোৰ লগৰকেইটাও মোৰ লগত গৈ আছে। আজি আমি ভিডিঅ'টো চাই যাওঁ আহকচোন। এইভাগ হৈছে আমাৰ বৰনামঘৰ, নতুনকৈ বনোৱা হৈছে। এতিয়াও কাম চলাই আছে। এতিয়া বাটচৰাটো বনাবলৈ লৈছে। গেটখন বনাব বাৰু, বনোৱা হোৱা নাই। এয়া খুঁটা পুতিছে। এয়া ভিতৰ ভাগ নামঘৰৰ। মই সোমাই আহিছোঁ এতিয়া। আচলতে আমাৰ অহা দেৰি হ'ল, নাম গাই হ'ল বাৰু, নাম গোৱা নাপালোহি। এয়া দিহানাম গাবলৈ আৰম্ভ কৰিছে। এয়া ভিতৰৰ ফালে আকৌ চাহৰ ব্যৱস্থা কৰি আছে দেই। আমিও চাহটো খালোঁ বাৰু। এয়া আমি ওলালোঁ পানী আনিবলৈ। পানী কালি অনা হৈছিলে, যিহেতু মানুহৰ অলপ পৰিমাণে বেছি হোৱাৰ বাবে পানী আটাইকেইজনে আনিবলৈ গ'ল। এয়া হৈছে আমাৰ গাঁৱৰ জীয়ৰী কেইজনী। সিহঁতক বোলে আকৌ ভিডিঅ'ত নলিওৱাৰ বাবে বেয়া পায়, সেইবাবে সিহঁতকো অলপ দেখুৱাই দিলোঁ। এয়া হৈছে মোৰ ভণ্টিকেইজনী। সিহঁতৰ ভিডিঅ' কৰি থকা দেখি দৌৰি আহিছে ফটো তুলিবলৈ। মাজে মাজে এইফালেও দেখুৱাই আছোঁ। দেখিছেনে কি সুন্দৰভাৱে দিহানাম গাই আছে। আজি আমাৰ নামঘৰত আই বাপজনাসকল যথেষ্ট পৰিমাণে হৈছে কিন্তু। এয়া দেখিছেনে? মাজে মাজে দেখুৱাই থকা মোৰ কাষতে ৰৈ থাকে কণমানিটো। এয়া হৈছে মোৰ ভাগিন। কি ধুনীয়াকৈ চকুটিত মাৰিছে। তাৰ আজি মনটো বৰ ফূৰ্তি। এয়া প্ৰথমবাৰৰ বাবে নামঘৰ অহাৰ বাবে। এয়া দেখিছেনে? আপোনালোকে যে দেখা পাইছে যিজনে এয়া গাবলৈ আৰম্ভ কৰিছে, সেইজন হৈছে মোৰ মহা। তেওঁ শিক্ষকতাৰ লগতে আন বহুতো ক্ষেত্ৰতে তেওঁ আগবঢ়া। আহিছে নাহানি গৈছে জানো, গম নাপাওঁ দেই। ৰংটো আজিকালি এইটোৱে চলা। ৰংটো ইটো ঘৰত থয়। আইফোন কেতিয়া ল'লি? আইফোনটোৱে চলাই আহিছোঁ। চবকে চাইছে পৰীক্ষা আছে কিবা কিতাপ এইফালে দেখিছেনে কি চলি আছে? যিহেতু গৰম বেছি পৰিছে, সেইবাবে এওঁলোকে চৰবত ব্যৱস্থা কৰি দিছে। যিহেতু চৰবত অকণমান খালে মানে গাটো অকণমান হ'লেও ভাল পায়নে? সকলোৱে গৰমত অলপ হ'লেও চৰবত বিচাৰে দিয়কচোন। এয়া টেঙা চৰবত চেপি আছে সকলোৱে। এইজনী হৈছে বাজনীক আকৌ ভিডিঅ' কৰাৰ বাবে পূৰা হাঁহিত ক'ব নোৱাৰা হৈ গৈছে।
এইজন আকৌ যোগান ব্যৱস্থা দেখিছেনে কি ধৰণে যোগান দি আছে তেওঁ হেনো টেষ্টটো কৰি চাইছে এয়া দেখা পাইছেনে চৰবত বনোৱা হৈ গ'ল মোক অকণমান টেষ্ট কৰি চাবলৈ দিলে এয়া চাওঁচোন টেষ্ট কৰি কেনেকুৱা পাইছোঁ মুখখনতে দেখা পাইছে নহয় কেনেকুৱা সোৱাদ হৈছে এয়া আজি মাহ প্ৰসাদ বিতৰণ কৰা হ'ল লগতে অন্ন জলযোগৰ ব্যৱস্থাও কৰা হৈছে এয়া সকলো বাপ জনাসকল আইসকল অন্নমুঠি গ্ৰহণ কৰিছে বলে মোক ক জিলা বৰসভা খতম এয়া লগৰকেইটা গ'ল কেইটামান থাকিলে তাৰপৰা ময়ো এতিয়া অকলে আহি গ'লোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ' লগ পাই আছোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব